নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ নতুন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কণীৰ এটা বেলেগ ধৰণৰ ৰেচিপি। কম সময়ৰ ভিতৰত বনাব পৰাকৈ একেবাৰে সহজ পদ্ধতিৰে কেনেকৈ বনাব পাৰি দেখুৱাম আজি। কণী লৈছোঁ দুটা, কণী দুটা এতিয়া মই ভাঙি ল'ম। ডিম দুটা ভঙা হৈ গৈছে, এতিয়া মই অকণমান ইয়াত নিমখ দি দিম। নিমখ দি ভালকৈ ঘুটি ল'ম। বিলাহী দুটা লৈছিলোঁ, দুটা বিলাহী মই মিক্সিত পিচি পেষ্ট বনাই লৈছোঁ। তেল গৰম হৈ গৈছে, এতিয়া মই ডিমকেইটা প্ৰথমে তেলত দি ভাজি ল'ম। প্ৰথমতে কণীকেইটা এনেকৈ ভাজি ল'ব। কম সময়তে বনাব পাৰে আৰু একেবাৰে বনাবলৈ সহজ। কণী ভজা হৈ গৈছে, মই এতিয়া কণীখিনি উলিয়াই ল'ম। কণীখিনি ভজা হৈ গৈছে, এতিয়া কণী ভজা কেৰাহীখনতে আকৌ তেল দি দিছোঁ গ্ৰেভিখিনি বনাবৰ কাৰণে। এতিয়া এখিলা তেজপাত দি দিম। এতিয়া পিঁয়াজ দি দিম। আৰু 3টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম আৰু পিঁয়াজখিনি ৰঙচুৱা বৰণ আহে মানে ভাজি থাকিম। একেবাৰে সহজতে বনাব পৰা আৰু মছলা অকণো ব্যৱহাৰ নকৰোঁ, একদম গাঁৱলীয়া ধৰণে বনাম। এতিয়া আদা নহৰু 2 চামুচ দি দিম। এতিয়া আদা নহৰুখিনি ভালকৈ লৰাই ভাজি ল'ম আৰু কেঁচা গোন্ধটো নাইকিয়া কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱাবোৰ আহি গ'ল, এতিয়া মই ইয়াত বিলাহী দি দিম। বিলাহীখিনি মাজে মাজে লৰাই থাকিব। এনেদৰে লৰাই লৰাই 3-4 মিনিটমান ভালকৈ ভাজি ল'ব। হালধি দি দিম এচামুচ আৰু নিমখ দি দিম এচামুচ। নিমখটো আপোনালোকে পিছতো দিব পাৰে, সোৱাদ অনুসৰি দিব নিমখ। লৰাই দিম। বিলাহীখিনি ভজা হৈ গৈছে, কেঁচা গোন্ধটো নাইকিয়া হৈ গ'ল আৰু তেলটো এৰি আহিছে কিনাৰলৈ। এতিয়া মই ইয়াত 1 কাপ 1.5 কাপমান পানী দি দিম। পানীটো আপোনালোকে নিজৰ হিচাপত দিব, কিমান জোল কৰিব বিচাৰে। অলপ গৰম কৰি ল'ব, খাবৰ কাৰণে ভাল হ'ব, সোৱাদটো ভাল আহিব। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা কণীখিনি দি দিম। এতিয়া ভালদৰে লৰাই দিম। একেবাৰে কম সময়ৰ ভিতৰত মোৰ বনোৱা হৈ গৈছে। এতিয়া মই ইয়াত অকণমান ধনিয়া পাত দি দিম। এতিয়া ধনিয়া পাতখিনি দি দিছোঁ। মোৰ কণী বনোৱা হৈ গৈছে। এনেদৰে বনাই চাব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পাইছে চাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কাষতে থকা ঘণ্টা বটনটো দবাই ৰাখিব, আগলৈ মই ভিডিঅ'বিলাক দিলে আপোনালোকে যাতে পায়। ধন্যবাদ।